হেল্ল' বিটিএডি এতিয়া মানে অসমীয়া ভাষা এলাগী হৈছে বুলি ব্ৰজেন মহন্তই যি অভিযোগ কৰিছে এই সম্পৰ্কে এইটো মই বিৰোধিতা কৰিছোঁ। মই কৈছোঁ যে ব্ৰজেন মহন্তই যিটো চিন্তা কৰিছে সেইটো BTCত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মাত্ৰ তেওঁ লক্ষ্য ৰাখি পেলাই তেওঁ কাম কৰি আছে। কিন্তু মই সাৱধান কৰি দিছোঁ তেওঁক যে আমি অসমীয়া ভাষাক কোনোদিনে অৱমাননা কৰা নাই, সন্মান কৰা নাই। আমাৰ সকলো অনুষ্ঠানবিলাকত আমি অসমীয়া ভাষাকে আমি ব্যৱহাৰ কৰোঁ, কাৰণ আমাৰ সভাবিলাকত অকল বড়ো মানুহ নাথাকে, তাত বিভিন্ন জাতি জনগোষ্ঠী সকলো জাতিৰ পৰা ৰিপ্ৰেজেণ্টেটিভ থাকে আৰু সদস্যসকল থাকে। গতিকে তাত আমি BTED এৰিয়াত এটা জাতিৰ ভাষাক নিষেধ কৰাৰ উদ্দেশ্য খুব তেওঁ দেখা পায়। যিটো কথাৰ ওপৰত তেওঁ এই কথাটো কৈছে সেইটো হ'ল মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অনুষ্ঠান, এইটো ডাক বিভাগে তেওঁলোকে এড দিছিলে, এডভাৰটাইজ দিছিলে। তাত মানে তেওঁলোকে বড়ো ভাষাৰ ওপৰত ভাষা দি যিসকলে এডুকেশ্যন লৈছে তেওঁলোকৰ কাৰণেই কৰিছে আচলতে, কাৰণ তেওঁলোকে অসমীয়া ভাষাত এড দিলে তেওঁলোকে বুজি নাপায়, সেইকাৰণে ইংলিছ দিছে, তাত হিন্দীও দিছে নেকি নাজানো, আৰু তেনেকুৱা ধৰণৰ এডভাৰটাইজ দিছিলে। সেইটোকে টাৰ্গেট কৰি পেলাই তেওঁ আমাৰ হাগ্ৰামা মহলী ডাঙৰীয়া BTED সকলো কৰ্মকৰ্তাসকলক তেওঁ মানে নিন্দা কৰিছে, সমালোচনা কৰিছে। গতিকে সেইটো মই কণ্ডেম কৰিছোঁ। আমাৰ BBC এৰিয়াত কোনো ভাষাক আমি মানে নিষেধ কৰিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা আমাৰ হাতত নাই। আমাৰ সকলো নেতা আৰু নেতাবিলাকে